हेलो बंधुসকল আপোনালোকে চাই আছে বিডি বিকাশ ব্লগ মানে মুক আৰু আজি মই ব্লগটো আৰম্ভ কৰিলো বিছনাৰ ওপৰৰ পৰা এতিয়া তলত নামি ললো আৰু আপোনালোকক আজি মই দেখাবৰ কাৰণে যাই আছো আমাৰ যেটো ৰুমৰ পৰা গেটখন খুলিলে এখন ফিল্ড আছে সেই ফিল্ডখনত কিছুমান ট্ৰেনিং দি আছে ট্ৰেনিং মানে নেপসা টিমৰ পৰা কিছুমান লৰা ছোৱালীক ধুনিয়া ট্ৰেনিং দি আছে হেহেনি আপোনালোক ধুনিয়াকৈ দেখাবলৈ মই চেষ্টা কৰিম তো বলকচোন ফিল্ডখনৰ কাহক লাগি যাও আৰু তাতে কেনেকুৱা ধৰণৰ ট্ৰেনিং দি আছে আপোনালোক অলপ দেখুৱাও আৰু ময়ো চাও যেটো ভাল লাগিব ভিডিওটো আপোনালোকে চাই থাকক ভিডিওটোৰ হৈতে মোক মানে বন্ধুসকল নেপসা মানে যেনে ধৰক আপোনালোকে এনসিসি তেনেকুৱাই কিছুমান ট্ৰেনিং দি আছে আমাৰ ফিল্ডত তো বলকচোন আমি সেই ট্ৰেনিং বিলাক অলপ চাও আৰু কেনেবা লাগে আপোনালোকে ধুনিয়াকৈ কমেন্টত জনাব তো বলক আমি ট্ৰেনিং চাবলৈ যাও দৰ্জান খুলি ললো দৰ্জান খোলাৰ লগে লগে এই পৰ্দাখন এনেকৈ সাইড কৰি দিব লাগিব সাইড কৰি কিনে এইটো মোৰ পেন মেল দি থৈছি আৰু বন্ধুসকল আমাৰ গেটটো পাৰ হৈ কিনে আমি ফিল্ডখন পাওঁ সেই ফিল্ডখনত ধুনিয়াকৈ শিকাই আছে নেপসা টিমৰ পৰা ধুনিয়াকৈ ট্ৰেনিং শিকাই আছে আৰু বন্ধুসকল নেপসা ট্ৰেনিঙৰ চেণ্টাৰ আছে ডিব্ৰুগড়ত আৰু ইয়াত কিছুমান ল'ৰা ছোৱালী আহি পেলাই এডমিশ্যন ল'ব পাৰে যেহেতু নেপসা ট্ৰেনিং কৰাৰ পিছত ফায়াৰ বিভাগত চাকৰি পোৱাত সুবিধা হয় যেহেতু এইবিলাক শিকাটো ভাল আৰু বন্ধুসকল আমাৰ পোৱালীগিতে অলপমান খোজ কাঢ়িব আহিছে তিৰি মুছলি আৰু মোৰ ভাগিন দুটাই ধুনিয়াকৈ অলপমান ঘৰ মানুহ তাত আহিছে এজনী ধুনিয়াকৈ আইতা আছে আমাৰ পুতলাটো বা খেলি আছে আৰু বন্ধুসকল ঘৰ মানুহ তাত এটো খোজ কাঢ়ি গৈ তামোল খাবা আছে আৰু মই ইফালে আছো এটো বিচাৰি কি দেখাবি কি আমাৰ বাবুই কিবা এটা দেখাব তাৰ কাৰণে আজি আমি বুঢ়ী ঘৰত আহিছো তামোল খাম বুলি আহিছিলো তামোলে কাটা আইতাজনী বলে তামোলে কাটা নাই তামোল খাবা আছিল মই ঘৰত বিচাৰি আছো আমাৰ পুতলাটো দেখছিনে ই মাটি লাৰি লাৰি তাৰ সৰ্দি কৰি ললাহি মাটি লাৰি লাৰি কি বস্তু দেখাবি নেল পলিশ মাল থাকা সা দিছো আসো দেখুন মাল আছে নক পালিশ পালে আমাৰ ৰাস্তাত এটো মেট গৈছে হাতত ভালাকা নালাগা হাই কালি না আৰু বন্ধুসকল আইতাজনী ধুনিয়াকৈ তামোল কাটি আছে মুচিলত কথা পাতি ক'ত পাইছে আৰু বন্ধুসকল এই বাবুই মোক নক পালিশটো ক'ত পাইছিল তাকাই দেখাবৰ কাৰণে লৈ যায় আছে চাওছো কেনাই এইটো নালাৰ দৰে জাগাত গৈছে এই পৰবি এটাই পাইছিল মালটো নক পালিশটো এটাই পাইছিল বন্ধুসকল দেখছে আৰু বন্ধুসকল মই বেটাহঁতক বিচাৰি আছো এক ঘৰ মানুহ তাত আহি পেলাই ধুনীয়াকৈ তামোল খাই আছে আৰু বন্ধুসকল এইফালে ধুনীয়া ফিল্ডত নেপসা টিমৰ ধুনীয়া ট্ৰেনিং দি আছে তো চাই ভাল লাগে যেহেতু আৰু কি কম এইবিলাক ট্ৰেনিং কৰাৰ পিছত তেওঁলোকে ধুনীয়া চাকৰি পাব চাকৰি মানে যাৰ সিলেকশ্যন হয় তেওঁলোকক আৰু চাকৰি পোৱাৰ কাৰণে আশা থাকে আৰু বন্ধুসকল এইবিলাক ট্ৰেনিং ইমান সহজ ট্ৰেনিং নহয় যেহেতু ৰাতিপুৱা 10টাৰ পৰা দুপৰীয়া 1টা বজাক লাগি এই ৰ'দু ট্ৰেনিং কৰাই থাকে আৰু সবগিলা লৰাৰে এটা টিম আছে আৰু সেই টিমৰ এজন ট্ৰেনাৰ আছে সেইবিলাক ট্ৰেনাৰে মানে টিমৰ যিবিলাক লৰা ছোৱালী আছে তেওঁলোকক ধুনিয়াকৈ এনেকৈ প্ৰেক্টিস কৰাই আছে যেহেতু তামাম ৰ'দ আৰু বন্ধুসকল এইবিলাক যি টিম আছে এইবিলাক টিমক মানে 1 2 3 এনেকৈ কৈ খোজ কাঢ়াই আছে আৰু এইফালে বুক ডাউন কৰাই আছে চাকচু বন্ধুসকল 1 2 3 বুলি কৈ খোজ কাঢ়ি আছে কি ধুনিয়াকৈ আৰু যদি কিবা এটা ভুল হয় তেওঁলোকক ট্ৰেনাৰজনে টানি লৈ টাপলেটে কুপ দিয়া হয় আৰু বন্ধুসকল ইমান সহজ নহয় ইমান ৰ'দত চাকচু বন্ধুসকল এইবাৰ পিছফালে খোজ কাঢ়িব দিছে একদম একুৰে ধব লাগিব আৰু এইফালে চাকচু এইটো টিমক বুক ডাউন কৰাই আছে আৰু বন্ধুসকল ৰ'দটো কিমান ডিগ্ৰীত ৰ'দ দি আছে যেহেতু ঠাণ্ডাৰ দিন হ'লেও আৰু ৰ'দটোতো ৰ'দেই না ঠাণ্ডা গৰম বুলি কি কথা আছে ৰ'দেই আৰু গৰম হ'লেও ঠাণ্ডা হ'লেও ৰ'দেই আৰু ট্ৰেনাৰজনে ধুনীয়াকৈ এনেকৈ বুক ডাউন কৰিব দিছে আৰু এওঁলোকৰ সিলেকশ্যন হ'লে ভাল চাকৰি পাৱাত আৰু সুবিধা থাকে আৰু বন্ধুসকল ট্ৰেনিংবিলাক চাই কিবা এটা ভালে লাগে তেওঁলোকক বুক ডাউন মাৰিব দিছে আৰু কিছুমান লৰাই যদি বুক ডাউন ভালকে মাৰিব নোৱাৰে তাৰ কাৰণে পানিশমেন্ট আছে কুবুৱাই টাপলেট কুবাই দিয়ে আৰু এইফালে চক্কাৰ ৰানিং কৰিব দিয়ে দৌৰিব দিয়ে ফিল্ডখন বহুত ডাঙৰ ফিল্ড বন্ধুসকল সেই ফিল্ডখনত 4-5 পাক মান ধুনীয়াকৈ মাৰিব দিব যেহেতু যোনে প্ৰেক্টিছ ভালকৈ নাজানে তাক পানিশমেন্ট ধুনীয়া পানিশমেন্ট দিয়ে মানে তো বন্ধুসকল
এইবিলাক নেপচা টিমৰ পৰা শিকোৱাবলৈ লৈ আহিছে। ডিব্ৰুগড়ত আছে, ডিব্ৰুগড়ত কিছুমানে এডমিশ্যন ল'ব পাৰে। এডমিশ্যন ল'বৰ কাৰণে কিমান কি ফিজ সেইটো আপোনালোকে হয়তো আহিলে গম পাব কিমান ফিজ। ডিব্ৰুগড়ত এইবিলাক ধুনীয়াকৈ এডমিশ্যন ল'ব পাৰি। তো বন্ধুসকল ইমানেই আছিল ভিডিঅ'টো। ভাল লাগছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰিব।